তেজপুৰ বিশ্ববিদ্যালয়ত মোৰ প্ৰথমটো দিন। এইখন হৈছে তেজপুৰ বিশ্ববিদ্যালয়ৰ নৱনিৰ্মিত কনকলতা ছাত্ৰী নিবাস, য'ত আমাক থাকিবলৈ দিয়া হৈছিল। নমস্কাৰ সকলোকে। আজিৰ এই বিশেষ ব্লগটোত মই খ্যাতি লক্ষ্মীয়ে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। গুড মৰ্নিং গাইজ, আমি গা পা ধুই ৰেডি। আমাক 8টা বজাত মাতিছে ব্ৰেকফাষ্ট কৰাকৈ। ইয়াৰ পৰা অলপ ওলাই যাব লাগিব, চ' ৰেডি হ'ম আমি এতিয়া। সাজু হৈ আছোঁ নৰ্থ ইষ্ট ইউনিভাৰ্চিটি কনক্লেভৰ প্ৰথমটো দিনৰ বাবে। ছানস্ক্ৰীন ইজ ইম্পৰ্টেণ্ট গাইজ। পুৱা 5 বজাতেই উঠি মই আজিৰ এই বিশেষ দিনটোৰ আৰম্ভ কৰিছোঁ। উঠিয়েই মই গৈছিলোঁ মৰ্ণিং ৱাক কৰিবলৈ, য'ত মই উপভোগ কৰিলোঁ তেজপুৰ বিশ্ববিদ্যালয়ৰ মনোমোহা প্ৰাকৃতিক দৃশ্যসমূহ। মৰ্ণিং ৱাক কৰিব যোৱা ভিডিঅ'টো মই মোৰ চেনেলত অলৰেডি আপলোড কৰি থৈছোঁ, এবাৰ সকলোৱে চাব। এইখিনিতে জনাবলৈ পাই সুখী হওঁ যে এইখন মোৰ প্ৰথমখন অনুষ্ঠান, যিখন মই ঘৰৰ পৰা দূৰত গৈ পৰিয়ালৰ সদস্যৰ অবিহনে অকলে কৰিছোঁ। সেইবাবে এই অনুষ্ঠানটি মোৰ বাবে বিশেষ। ভাবিলোঁ এই বিশেষ অভিজ্ঞতাসমূহ মই আপোনালোক সকলোৰে লগত শ্বেয়াৰ কৰোঁ। গতিকে ভিডিঅ'টো শেষৰলৈকে চাই থাকক, মই আপোনালোকক সকলোবোৰ দেখুৱাই যাম। আমি থকা হোষ্টেলখন মেইন কেম্পাছৰ পৰা যথেষ্টখিনি ভিতৰত, যাৰ বাবে আমি ব্যৱহাৰ কৰিব লগা হৈছে এই অট'সদৃশ টমটমসমূহ বা ই ৰিক্সা। আপোনালোকৰ ফালে কি বুলি কয় কমেণ্ট কৰি জনাব। তেজপুৰত থকা সময়খিনিত মোৰ ফোনৰ কণ্টেক্ট লিষ্ট টমটম চলোৱা দাদাসকলৰ নম্বৰেৰে ভৰ্তি হৈ গৈছিল, কাৰণ ক'ত কেতিয়া প্ৰয়োজন হৈ যায় ক'ব নোৱাৰি। আৰু আমি যিটো অনুষ্ঠানৰ বাবে গৈছোঁ তাত প্ৰত্যেকটো কামৰ বাবে এক নিৰ্দিষ্ট সময় ধৰি দিয়া থাকে, গতিকে পলম কৰিব নোৱাৰি। আমি আহিছোঁ এতিয়া ব্ৰেকফাষ্ট কৰিব, যিটো আছে পুৱা 8 বজাৰ পৰা 9 বজালৈ। ব্ৰেকফাষ্ট ইজ ডান। এতিয়া আমি আগবাঢ়িছোঁ আমাৰ আজিৰ প্ৰথমটো ছেশ্যনৰ বাবে। এয়া আমাক তাৰ পৰা এনেধৰণৰ বেগসমূহ দিয়া হৈছিলে, য'ত আমাৰ পচন্দৰ অনুসৰি আমি নিজেই বাছি ল'ব লাগে। মই লৈছোঁ এইটো। কেনেকুৱা লাগিছে জনাব। तो दूसरी बात कहीं नष्ट कह देता है, चलिए मान लेते हैं कि आपने दर्शन दिया, आपने फिलॉसफी दी, लेकिन मेटेरियलिस्टिक की बात आप लोगों ने नहीं की। वो कॉन्सेप्ट ऑफ भारत माता के, तो भारत का जो कॉन्सेप्ट है, तो मुझे कई सारे प्रश्न थे, उसका तो उत्तर मैंने दिया, लेकिन एक उससे मैं नहीं आगे बढ़ पाया। আমি তাত ব্যৱস্থা নাই। গৈ আছোঁ লাঞ্চ কৰিব।
লাঞ্চ কৰাৰ পিছতে আমি পাইছিলোঁ এঘণ্টাৰ ব্ৰেক, অৰ্থাৎ আমাৰ হাতত আছিল এঘণ্টা সময়। আৰু এয়া মই লগ কৰিছোঁ মোৰ গুৱাহাটীৰ ফ্ৰেণ্ড ভায়লিনা। তাই বৰ্তমান তেজপুৰত পঢ়ি আছে। মই তেজপুৰ অহা খবৰ পাই তাই মোক এয়া মোৰ হোষ্টেলত লগ কৰিব আহিছে। তেজপুৰ বিশ্ববিদ্যালয়ৰ মোৰ এটা কথা খুবেই ভাল লাগিল, তাত কেম্পাছটোত সকলোৱে চাইকেল ব্যৱহাৰ কৰে। এই কথাটোৱে মোক খুবেই আকৰ্ষিত কৰিলে। Second time আকৌ গৈ আছোঁ আমি। Cultural flow of the rest of the country. তাৰ পিছতে আৰু এটা ব্ৰেক আছিল। এইটো ব্ৰেকত ৰুমলৈ নগৈ মই ভাবিলোঁ কেম্পাছটোতে অলপ ইফাল সিফাল চাওঁ, আৰু এয়া তাত দেখিবলৈ পালোঁ বিহু নাচৰ আখৰা, হয়তো অনাগত কিবা প্ৰগ্ৰেমৰ বাবে প্ৰেক্টিচ কৰি আছিল। এয়া হৈছে জিমনি বা, মোৰ স্কুল ছিনিয়ৰ। বায়ে বৰ্তমান তেজপুৰ বিশ্ববিদ্যালয়ত PhD কৰি আছে, আৰু বায়ে মোৰ ইনষ্টাগ্ৰামত ষ্টৰি দেখি ৰিপ্লাই দিছিলে যে তেজপুৰ আহিছা নেকি, আৰু আমি তেনেকৈ লগ পালোঁ। থেংক ইউ ছ' মাছ জিমনি বা, বহুত বেছি ভাল লাগিল লগ পাই। এয়া মই ৰেডি হৈছোঁ আজিৰ কালচাৰেল ইভিনিঙৰ বাবে, য'ত মই অসমক ৰিপ্ৰেজেণ্ট কৰি গীত পৰিৱেশন কৰিম। প্ৰথমে আমি এতিয়া কৰি ল'ম ডিনাৰ, আৰু ঠিক ডিনাৰৰ পিছতেই আজি আমাৰ আৰম্ভ হ'ব কালচাৰেল ইভিনিং। আহক এতিয়া আমি উপভোগ কৰোঁ আজিৰ এই কালচাৰেল ইভিনিং। Let us come together and celebrate our shared love for music and culture. Hey, কি বকি আছো? ওই হাসর উত্তম গীতা ভাগবত ধর্মর উত্তম নাম দেবর উত্তম দৈব কি নন্দন শরণে কুরু প্রণাম বান্ধব কৃষ্ণ এ শ্যামরাই করিয়া নন্দিয়া এ শ্যামরাই করিয়া এ রোহেবি নন্দিয়া
Back to home, guys. Oh, sorry, hostel. This is our obostha, guys. We are here. Finally, আমি আহি পাই গলো আমাৰ হোস্টেল আৰু আছে না আৰু নাই সো yes অৱস্থা এফালে দি উঠিব নোৱাৰি দেখাই নাটানে অৱস্থা